এতিয়া নিউজ এটা পালোঁ, পাই পেলাই বোলো আপোনালোককো দেখাওঁচোন। মানে যে ডক্টৰক কেনেকৈ বিশ্বাস কৰিব বাৰু। এতিয়া এজন মানুহৰ এয়া মৃত্যু হৈছে ডক্টৰৰ কাৰণেই। মানুহজনে মাথাত চোট লাগিছে, এক্সিডেণ্ট হৈছে নেকি, মাথাত চোট লাগিছে, অপাৰেশ্যন কৰিছে, পেট কাটিছে। এতিয়া সেইটো লৈ বহুত তোলপাৰ লাগি আছে মেডিকেলত। আৰু ডক্টৰেই বোলে ভগৱান হয়। তেতিয়াহ'লে ডক্টৰে যদি ভগৱান হয়, ডক্টৰ এনেকুৱা কৰিলে ডক্টৰক কেনেকৈ বিশ্বাস কৰিব পৰা হ'ব বাৰু। এতিয়া অপাৰেশ্যন কেতিয়াবা কৰিবলগীয়া হ'লেও দেখোন এইবিলাক ভয়ে লগা হৈছে। এতিয়া মাথাত পাইছে দুখ, মাথাত চোট লাগিছে, এতিয়া কাটিছে পেটটো। কি কাৰণে এনেকুৱা কৰিছে এইটো মানে এইটোতো তদন্ত কৰিবই চাগে। আপোনালোকে ভিডিঅ'টো চাওকচোন। ভিডিঅ'টো আপোনালোকক দিছোঁ, চাই পেলাই আপোনালোকে কিনো কয় ক'বচোন বাৰু। আজি পেচেণ্টটো ICUৰ পৰা ভেণ্টিলেটৰৰ পৰা যে ওলালে, আমি গাৰ্জেন নাইকা, তাৰপিছত ওলাই দিলে। কিন্তু আমাৰ সন্দেহ আছিলে সিহঁতে কিবা 2 নম্বৰী কৰিছে। এতিয়া চাওক, আমি লাষ্ট কিন্তু ঘৰত নিয়া নাই, নাৰ্ছিঙতে আছে। মূৰত দুখ পাইছে, সিহঁতে পেট ফালিছে কিয়? আপোনালোকে ইয়াত চুই চাওক, ইয়াত কিবা এটা সোমাই দিছে, কিডনী ওলাই দিছে। এইটো কিডনী ওলাই দিছে, কিবা এটা সোমাই থৈ দিছে ইয়াত। আৰু কাক সুধিব লাগে? সিহঁতেতো পোষ্টমৰ্টম কৰা নাই। পোষ্টমৰ্টম কৰিব চৰকাৰী হস্পিটেলত। এই আমাৰ বৰঘাট থানাৰ এইয়া ছাৰ আছে, এই ছাৰৰ ওচৰত চাই লওক আপুনি। এই ছাৰক সুধি লওক। এইটো চাওক আপোনালোকে ইয়াত ব্ৰেইনটোত দুখ পাইছে, ব্ৰেইনটোত দুখ পাইছে, পেট ফালিছে। এইটো কেনেকে পালে? পেটত কি বিষ আছিলে নেকি? কিডনী লৈ যাব পাৰে। 100% কিডনী নাইকিয়া। এইটো 100% আপোনালোকে অলপ তদন্ত কৰক, ওলাই যাব। এতিয়া ডক্টৰ মাতি আছো, ডক্টৰ নাইকিয়া, পলাই আছে। এতিয়া চাইছে ডক্টৰ নাইকিয়া, ডক্টৰ নামটো গম পোৱা নাই এতিয়ালৈকে। হৃদয় হালৈ। আজি পেচেণ্টটো ICUৰ পৰা ভেণ্টিলেটৰৰ পৰা যে ওলালে, আমি গাৰ্জেন নাইকা, তাৰপিছত ওলাই দিলে। কিন্তু আমাৰ সন্দেহ আছিলে সিহঁতে কিবা 2 নম্বৰী কৰিছে। এতিয়া চাওক, আমি লাষ্ট কিন্তু ঘৰত নিয়া নাই, নাৰ্ছিঙতে আছে। মূৰত দুখ পাইছে, সিহঁতে পেট ফালিছে কিয়? আপোনালোকে ইয়াত চুই চাওক, ইয়াত কিবা এটা সোমাই দিছে, কিডনী ওলাই দিছে। এইটো কিডনী ওলাই দিছে, কিবা এটা সোমাই থৈ দিছে ইয়াত। আৰু কাক সুধিব লাগে? সিহঁতেতো পোষ্টমৰ্টম কৰা নাই। পোষ্টমৰ্টম কৰিব চৰকাৰী হস্পিটেলত। এই আমাৰ বৰঘাট থানাৰ এইয়া ছাৰ আছে, এই ছাৰৰ ওচৰত চাই লওক আপুনি। এই ছাৰক সুধি লওক। এইটো চাওক আপোনালোকে ইয়াত ব্ৰেইনটোত দুখ পাইছে, ব্ৰেইনটোত দুখ পাইছে, পেট ফালিছে। এইটো কেনেকে পালে? পেটত কি বিষ আছিলে নেকি? কিডনী লৈ যাব পাৰে। 100% কিডনী নাইকিয়া। এইটো 100% আপোনালোকে অলপ তদন্ত কৰক, ওলাই যাব। এতিয়া ডক্টৰ মাতি আছো, ডক্টৰ নাইকিয়া, পলাই আছে। এতিয়া চাইছে ডক্টৰ নাইকিয়া, ডক্টৰ নামটো গম পোৱা নাই এতিয়ালৈকে। হৃদয় হালৈ। আজি পেচেণ্টটো ICUৰ পৰা ভেণ্টিলেটৰৰ পৰা যে ওলালে, আমি গাৰ্জেন নাইকা, তাৰপিছত ওলাই দিলে। কিন্তু আমাৰ সন্দেহ আছিলে সিহঁতে কিবা 2 নম্বৰী কৰিছে। এতিয়া চাওক, আমি লাষ্ট কিন্তু ঘৰত নিয়া নাই, নাৰ্ছিঙতে আছে। মূৰত দুখ পাইছে, সিহঁতে পেট ফালিছে কিয়? আপোনালোকে ইয়াত চুই চাওক, ইয়াত কিবা এটা সোমাই দিছে, কিডনী ওলাই দিছে। এইটো কিডনী ওলাই দিছে, কিবা এটা সোমাই থৈ দিছে ইয়াত। আৰু কাক সুধিব লাগে? সিহঁতেতো পোষ্টমৰ্টম কৰা নাই। পোষ্টমৰ্টম কৰিব চৰকাৰী হস্পিটেলত। এই আমাৰ বৰঘাট থানাৰ এইয়া ছাৰ আছে, এই ছাৰৰ ওচৰত চাই লওক আপুনি। এই ছাৰক সুধি লওক। এইটো চাওক আপোনালোকে ইয়াত ব্ৰেইনটোত দুখ পাইছে, ব্ৰেইনটোত দুখ পাইছে, পেট ফালিছে। এইটো কেনেকে পালে? পেটত কি বিষ আছিলে নেকি? কিডনী লৈ যাব পাৰে। 100% কিডনী নাইকিয়া। এইটো 100% আপোনালোকে অলপ তদন্ত কৰক, ওলাই যাব। এতিয়া ডক্টৰ মাতি আছো, ডক্টৰ নাইকিয়া, পলাই আছে। এতিয়া চাইছে ডক্টৰ নাইকিয়া, ডক্টৰ নামটো গম পোৱা নাই এতিয়ালৈকে। হৃদয়। এয়া ভিডিঅ'টো চালেনে আপোনালোকে? দেখিছে নহয়। ভিডিঅ'টো চাই আপোনালোকে বাৰু কি ভাবিছে? আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। কেনেকৈ ডক্টৰক বিশ্বাস কৰিব পৰা যায়? এই অসমত কি হৈ আছে একো ক'ব পৰা নাই।